হে বন্ধু বান্ধৱীসকল, কালি ৰাতিৰ পৰা মোৰ একে বেলেগ ফূৰ্তি এটা লাগি আছে। কিয় জানেনে? নাজানে, ক'লেহে জানিব। কৈ আছোঁ ৰ'ব। এইডাল ব্ৰাছ দেখিছেনে? এইডাল ব্ৰাছ দি প্ৰথমে ব্ৰাছ চাছ কৰি মুখ চুখ ধুই গা পা ধুই নতুন কাপোৰ পিন্ধি গৈ আছোঁ আজি এঠাইলৈ। ভিডিঅ'টো কিন্তু ইণ্টাৰেষ্টিং হ'ব দেই, চাবলৈ নাপাহৰিব শেষৰলৈকে। সেইবুলি যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিয়ক এতিয়াই। চাওঁ কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ ব'লক আৰু নহ'লে দেৰি হৈ যাব। যাওঁ ব'লক, যাওঁ। এতিয়া আমি গাড়ীৰে ৰখি আছোঁ আৰু মোৰ লগত যাব মানে মা জেঠাই আৰু মই ভনী। সেই গাড়ী পাই গ'লোঁ। এতিয়া আছোঁ আমি গাড়ীত আৰু ব'লক আৰু টেম্পুত যাত্ৰা বাটাচীপুৰলৈ আৰু। নক'বা আৰু মোৰ যে একে তামাম ফূৰ্তি লাগিছে একদম। প্ৰথমবাৰ ৰেলত উঠিম আৰু ফূৰ্তি নালাগিবনে? এইখন নদী নে কি? ইমান ধুনীয়াকৈ বৈ গৈ আছে। নাজানো বাৰু কি হয়, কিন্তু সেইফালে চাওকচোন, সেউজীয়া একদম চাহপাতৰ বাগান, গছ গছনি আৰু এইফালে ৰাস্তা, তাৰ মাজেদিয়ে কি ধুনীয়াকৈ বৈ গৈ আছে পানীখিনি। আৰু ইমান স্পীডত গৈছেনে, কাৰোবাক যেনেকৈ লগ ধৰিবহে যায়। এয়া আমি পাই গ'লোঁ সি বাটাচীপুৰ ৰেল ষ্টেচন। আপোনালোকক এবাৰ ভালকৈ দেখাই আছোঁ ৰ'ব। এই ৰেল লাইনবোৰ দেখিছেনে? আমাৰ অসমত ৰেল লাইন প্ৰথম স্থাপন হৈছিল 1881 চনত। আৰু এই ৰেল লাইন প্ৰথম ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে মাত্ৰ 65 কিলোমিটাৰহে আছিল। তেতিয়া ৰেলত আকৌ মানুহ অহা যোৱা কৰা নাছিলে, চাহপাত আৰু কয়লাহে নিছিলে। ৰ'ব ষ্টেচন মাষ্টৰৰ পৰা অলপ জানকাৰী লৈ লওঁ। এই ৰেল ষ্টেচনখন মানে কেতিয়া স্থাপিত হৈছিলে? ধন্যবাদ। এই ষ্টেচন মাষ্টৰক সুধিলোঁ, আমাৰ মানে ৰেলখন কেতিয়া আহিব, কি কথা। সুধিলোঁ আৰু খবৰ খাতি, ভাত পানী, মাছ। এতিয়া আমি বহুত দেৰি ইন্তজাৰ কৰি থকা ট্ৰেইনখন পাই গ'লহি। সেইখন চাওক, ইমান তামাম ফূৰ্তি লাগিছে ইয়াত। আৰু এইবাৰ প্ৰথম উঠিমতো, সেইকাৰণে বহুত ফূৰ্তি লাগিছে মোৰ। ট্ৰেইন ষ্টাৰ্ট দিলে, এতিয়া ট্ৰেইনখন লাহে লাহে চলি আছে। তাৰপিছত অলপ পাছত চাগে অলপ স্পীডত চলিব। আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ ৰ'ব। মজা লাগিছে, মজা মানে একদম। এতিয়া ৰেলত উঠি পেলাই মামাহঁতৰ ঘৰলৈ যাম আৰু চাওক পূৰা ধুনীয়া দৃশ্য। গৰম চানালা আহিছে আৰু বাদাম চাদাম আনি আছে। খোৱা নাই কিন্তু পাছত খাম আৰু লাগিলে খাম। এয়া চাওক, আমি এইটো ডবাত উঠিছোঁ। চব চলি আছে আৰু এতিয়া ট্ৰেইনখন ৰখিছে ৰাঙাপাৰা ৰেল ষ্টেচনত ৰখিছে। এয়া চাওক কিমান ধুনীয়াকৈ গছ পুলিবোৰ ডিজাইন কৰি ৰুইছে। ৰ'ব, এইখিনিতে ৰখোঁতে মানে কথা এটা মনত পৰিলে। আপোনালোকে চাগে জানেই, 16 মই মানে কৈ দিওঁ, 16 এপ্ৰিল 1853 চনত আমাৰ ভাৰতত মানে প্ৰথম ৰেল চলাচল হৈছিলে। বেছি দূৰ নহয় আৰু অকণমান দূৰ চলাচল হৈছিলে। আমাৰ এতিয়া এয়া চাওক, এতিয়া আমাৰ ঘৰৰ সন্মুখেদিয়েই ৰেল অহা যোৱা কৰে। এতিয়া মানে দেৰি
সময় নহ'লে দেৰি হৈ যাব এতিয়াহে ৰেলখন অলপ স্পীড চলিছে চাওক অ' মা এইখন চাওক ভৰলী নদী কৃষ্ণ এইখন চাওক ভৰলী নদী আৰু আমি কিন্তু এইবাৰ ট্ৰেইনত উঠি পেলাই ভৰলী নদী চাইছোঁ কৃষ্ণ চাওক পানীয়ে পানী এয়া চাওক আমি পাই গ'লোহি ফাইনেলি আমি পাই গ'লোহি এতিয়া ঢলাইবিল ষ্টেচন এয়া চাওক ঢলাইবিল লিখা আছে ঢলাইবিল ষ্টেচন আৰু এতিয়া খোজকাঢ়ি যাম আৰু মামাহঁতৰ ঘৰলৈ অলপ গ'লেই পাম আৰু অলপ দূৰ আছে বাৰু গৈছোঁ অলপ দূৰ যাব লাগিব কি ফূৰ্তি লাগিছে মোৰ মামা ঘৰত ইমান দিন অহা নাই আৰু এইবাৰ আহি গৈছোঁ এদিন দুদিনমানটো থাকিহে এৰিম নাথাকাকৈ নেৰো মামাক ফোন কৰিছোঁ পালোহি বুলি আইতাহঁতকো ইমান দিন দেখা নাই মামীকো দেখা নাই কাকোৱে দেখা নাই এইবাৰ মানে কি দেখিম আৰু ইমানেই ভাল লাগিছে মোৰ বহুত দিনৰ মূৰত দেখিম যোৱা বছৰে এইবাৰ আকৌ আহিছোঁ বা মানে ৰাস্তাটো ইমান দীঘল নহয় সেইকাৰণে সোনকালে পাই গ'লোহি আৰু সেইটো বাটত আমাৰ মামা ৰখি আছে জল্দি যাওঁ ৰ'ব ভিডিঅ' কৰি আছোঁ দেই অ' আইতা আইতা ককা ফাইনেলি মামাহঁতৰ ঘৰ পাই গ'লোহি